503 বছৰীয়া এখন ঐতিহাসিক দেৱালয়। দেৱালয়খনত উদ্ধাৰ প্ৰাক ঐতিহাসিক যুগৰ সমল। কামৰূপ জিলাৰ এখন ঐতিহাসিক দেৱালয় কমলপুৰ সমষ্টিৰ অন্তৰ্গত কলমনি গাঁওস্থিত কুৰ্মা মাধৱ দেৱালয়। অসমৰ 168খন দেৱালয়ৰ ভিতৰৰ এখন উল্লেখযোগ্য দেৱালয়। 503 বছৰ গৰকা এই দেৱালয়খনৰ মণিকূট নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উদ্ধাৰ হয় প্ৰাক ঐতিহাসিক যুগৰ কিছু সমল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা দেৱালয়খনৰ মণিকূট নিৰ্মাণৰ বাবে গাঁত খান্দোতে উদ্ধাৰ হয় ভগৱান বিষ্ণুৰ পদচিহ্ন আৰু কুৰ্মাকৃতিৰ চন্দন পতা। ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ কলমনি অঞ্চলত। নিতৌ বহু ভক্তপ্ৰাণ ৰাইজে এই সমলসমূহ দৰ্শনৰ বাবে ভিৰ কৰিছেহি দেৱালয়খনত। ইতিহাস প্ৰসিদ্ধ এই দেৱালয়খনৰ ভূমিডৰাত খনন কাৰ্য চলালে আৰু অধিক সমল উদ্ধাৰ হ'ব বুলি আশাবাদী স্থানীয় ৰাইজ। সিদিনা আমি দুপৰীয়া ঠিক 12:20 মান বজাত আমাৰ কুৰ্মা মাধৱ দেৱালয়ৰ যি মণিকূটৰ নিৰ্মাণ কাৰ্য, এই নিৰ্মাণ কাৰ্য চলাই থকা অৱস্থাত আমি ভগৱান বিষ্ণুৰ যি পদৰ যুগলৰ চিহ্ন, আমি এই পদ যুগল ইয়াত দেখিবলৈ পাওঁ। আৰু লগতে এখনি তাৰমানে যাক আমি চন্দন পত্তা বুলি কওঁ, এটা কচ্ছ ৰূপ ধৰণৰ মানে এই চন্দন পত্তা আমি ইয়াত উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। আৰু ৰাইজে ইয়াতে যিখিনি কৰিছে এইখিনি বহুত ভাল কাম কৰিছে আৰু হয়তো আৰু বহুত আগৰ বস্তু পোৱা বুলি মই ইয়াতে অনুমান কৰিছোঁ আৰু পাব, গতিকে আমি এইখিনিয়ে জানো। বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদৰ ৰিপৰ্ট, PI নিউজ।